নমস্কাৰ উদীয়মান কবি আৰিয়ন ফুকনৰ কথা আৰু সূক্ষ্ম অনুভূতিৰে শ্ৰীমন্ত মাধৱ দত্তৰ আবৃত্তিৰে কবিতাৰ শিৰোনাম মা মোৰ উপহাৰ। মা মা তুমি হেনো বৰ বেয়া, মা তুমি হেনো বৰ বেয়া। মোক মানুহবোৰে কিয় কয় বাৰু মা? মানুহবোৰে কয় তুমি হেনো অইন মাৰ দৰে নোহোৱা। মানুহবোৰে কয় তুমি বোলে বৰ বেয়া অ মা, তুমি বোলে বৰ বেয়া। মানুহবোৰে তোমাক কিয় বেয়া বুলি কয় জানা মা? মই সৰু থাকোঁতে তুমি যে মোক এৰি থৈ কৰবলৈ গুচি গলা, সেইবাবে মানুহে মোক তুমি বেয়া বুলি কয় অ মা। কিন্তু মই তোমাক অকণমানো বেয়া নাপাওঁ জানা, মই তোমাক অকণমানো বেয়া নাপাওঁ অ মা। মই তোমাক বৰ ভাল পাওঁ, মই তোমাক বৰ ভাল পাওঁ। আৰু এটা কথা কি জানা মা, তোমাৰ কথা যদি মোক কেতিয়াবা কোনোবাই সোধে তেতিয়া মই তোমাক বেয়া পোৱা মানুহবোৰক কি উত্তৰ দিওঁ জানা? মই সিহঁতক গৰ্বিত হৈ কওঁ যে মা মোৰ এই পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰ, মা মোৰ এই পৃথিৱীৰ শ্ৰেষ্ঠ উপহাৰ, মা মোৰ পৃথিৱী, মা মোৰ পৃথিৱী, মা মোৰ পৃথিৱী।